তো গাইছ কেনেকুৱা ডেঞ্জাৰ জেগা চাওক বান্দৰচিলা ৱাটাৰফললৈ অহা ৰাস্তা আন্ধাৰ হ'লগৈ 6টা বাজিলৈকে আমি পাওঁহি মানে এনেকুৱা জেগালৈ আহিলে মানে সেইকাৰণে সোনকালে আহিব লাগে দেৰিকৈ আহিলে। তো গাইছ এতিয়া ৱাটাৰফল পাই গ'লোঁ বৰ বেছি ডাঙৰ নহয় ৱাটাৰফলটো পাই গ'লহি গাইছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুজিত বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আজি এটা নতুন ৰাইডলৈ আকৌ ওলাই আহিছোঁ। আজি আপোনালোকৰ মানে বান্দৰচিলা ৱাটাৰফল যাওঁ, যিহেতু আজি বহুত গৰম দিছে, তাকে আজি গা ধুব যাওঁ বান্দৰচিলা ৱাটাৰফলত। ব'লক নহ'লে ভিডিঅ'টো উপভোগ কৰক আৰু। তো গাইছ এতিয়া ব্লগটো অলপমান আজি ঘৰৰ পৰা ষ্টাৰ্ট নাই কৰা, আজি অলপমান বাগানৰ মাজৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া বান্দৰচিলা ৱাটাৰফল গৈ আছোঁ আৰু ইয়াৰ পৰা 10 কিলোমিটাৰ আছে আৰু আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰমান হ'ব। এতিয়া একদম বাগানৰ মাজে মাজে কি ধুনীয়া বিউটিফুল পৰিৱেশ, সেইবিলাক চাচি গছ আছে। এতিয়া গৈ আছোঁ, আগত এইফালে আপোনাৰ দলঙৰ কাম হৈ আছে। ভিউটো কেনেকুৱা পাইছে কমেণ্টত জনাবচোন। এইফালে আপোনাৰ আগতে কাঠৰ দলং এখন আছিলে, দুৰ্বল দলং বুলি কয়। সেই দুৰ্বল দলংখন এতিয়া মানে বনাই আছে পকাকৈ, এতিয়া JCB এয়া লাগি আছে। সেইবিলাক কাম আৰম্ভ হৈ আছে। আগতে JCBখনৰ ওচৰত দলংখন আছিলে, কাঠৰ দলংখন, সেইখন ভাঙি পেলাই এতিয়া আপোনাৰ আছিলে পকা দলং বনাই আছে। বোলে গোটেই ৰাস্তা বেয়া, ৰাস্তা কাম হৈছে কাৰণে বেয়া মানে পকা দলং বনাই আছে। এইফালে এইকেইটা ফটো মাৰি আছে। অঁ গাইছ কিবা এটা কৈ দিয়া। আজি আমি গৈছোঁ ৱাটাৰফল চাবলৈ, আপোনালোকে চাই যাওক। এই আমাৰ কোন জেগা ৱাটাৰফল কৈ দিয়া। ৱাটাৰফল আমাৰ বান্দৰচিলা, আপোনালোকে আহিব পাৰে। এইফালে এজন আছে আপোনাৰ, আমাৰ ইয়াত দলং বনাই আছে, আপোনালোকে দলং বনাই আছে ইয়াত। এতিয়া লগ পাম, আপোনালোক দেখাই চাই যাওক। এইফালে ভিউটো দেখাই দিছোঁ এবাৰ আপোনালোকক, আগত গৈ দেখাই আছোঁ আৰু ৰাইজ। এতিয়া এইফালে আপোনাৰ এইফালে বাগানৰ মানুহবোৰ আহি আছে। 4টা বাজিব হ'ল মানে, এতিয়া বাগানৰ ডিউটি ছুটি হৈছে, এতিয়া ঘৰলৈ গৈ আছে। এতিয়া এইফালে বাগানৰ মাজে মাজে ৰাস্তাটো কেনেকুৱা লাগিছে কমেণ্টত জনাব গাইছ। গৈ আছোঁ এতিয়া, এইফালে গোটেই বাগানৰ মানুহে গোটেই পাত ছিঙি এতিয়া আপোনাৰ ট্ৰেক্টৰত জুখি আছে। এতিয়া কোনে কিমান কেজি ছিঙিলে মানে সেইটো ৱেইট কৰি ধৰি লওক, ৱেইট কৰি মানে আপোনাৰ ধৰি লওক 35 কেজি ছিঙিলে, 35 কেজি দাম পাব, তেনেকুৱা নিচিনা। মানে বাগানৰ মানুহ কামৰ পৰা আহি আছে। এতিয়া খৰিকটীয়া আমি এতিয়া ৰেল গেট পামগৈ। এতিয়া ৰেল গেট পাৰ হৈ আৰু আপোনাৰ ধুন্দৰালি উঠি পিটন বেছি দূৰ নহয় আৰু ইয়াৰ পৰা আৰু 8 কিলোমিটাৰমান আছেগৈ আৰু বান্দৰচিলা ৱাটাৰফললৈ। খৰিকটীয়া ৰেল গেট পামগৈ। এতিয়া এইফালে বনাই আছে নতুনকৈ ঘৰ, মানে আপোনাৰ কাৰেণ্টত ট্ৰেইন চলিবতো। এতিয়া আমাৰ ট্ৰেইন এতিয়া সেইবোৰ লগাই হৈ গ'ল। এতিয়া আমি ধুন্দৰালিত উঠিম। এতিয়া এইটো হৈছে ধুন্দৰালি, ধুন্দৰালি উঠি পিছত আমি এতিয়া বান্দৰচিলিয়া ফালে যাব লাগিব। বান্দৰচিলিয়া হৈ বেছি দূৰ নহয়, বান্দৰচিলিয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰমান আছে ৱাটাৰফললৈ। ধুন্দৰালিত এতিয়া উঠিম আৰু আগত গৰুকেইটা গৈ আছে। এইটো ধুন্দৰালি একদম ধুনীয়াকৈ বনাই দিয়া, আগতে বেয়া আছিলে, এতিয়া একদম বঢ়িয়াকৈ বনাই দিলে ধুন্দৰালি। এইফালে আপোনাৰ চিধা গ'লে মানে আপোনাৰ তিতাবৰ চাৰিআলি। তো গাইছ এতিয়া বান্দৰচিলিয়া পাই গৈছোঁহি। এয়া পাহাৰ দেখিবলৈ পাইছে আপোনালোকে, এইবিলাক গোটেই খেতি
এইফালে সজাল ধৰিলে এইফালে হাতী চাতি নাহেতো সেইকাৰণে ভাল আৰু বেছি দূৰ নাই আৰু ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ এইফালে ডাঙৰ ডাঙৰ একদম কাৰেণ্ট আছে ধুনীয়া জেগা এইফালে ব্ৰ'কেইটা আগত গৈ আছে একদম বান্দৰচিলা পাহাৰত আপোনালোকক লগ পাই আছোঁ তো গাইছ এতিয়া বান্দৰচিলা পাহাৰ পাই গ'লোহি এতিয়া এইখনেই বান্দৰচিলা পাহাৰখন আচলতে দূৰৰ পৰাহে ভাল দেখিবলৈ ওচৰৰ পৰা জংঘল নালাগে এইফালে চাওক একদম ধুনীয়া ধুনীয়া পাহাৰ ছিগনেল নাপায় ন' পলিউশ্যন এইফালে গোটেই একদম পাহাৰ কাটি ৰাস্তা বনাই আছে ৰাস্তাটো খালি বেয়া ৰাস্তাটো বনাব লাগিছিলে খালি ৰাস্তাটো বহুত বেয়া তামোল গছ এইফালে ৰাস্তাটো কেতিয়া হয়গৈ বান্দৰচিলালৈ অহা ধুনীয়া ধুনীয়া ভিউ গাইজ কিবা এটা কৈ দিয়া পাহাৰ এইফালে ডাউন এইফালে আপ যোৱাৰ পৰা আহোঁতে যিটো বোকা গাইছ আগৰ ব্লগটো চালে মানে আপোনালোকে গম পাব স্কুটি নিবই নোৱাৰা পৰা আছিলোঁ কেনেকুৱা ডেঞ্জাৰ ৰাস্তাটোহে কেতিয়া ভাল হ'বগৈ বান্দৰচিলা অহা পাহাৰতে ৱাটাৰফলত গা ধোৱা দেখামগৈ এতিয়া আপোনালোকক এইফালে নৈ পাই গ'লোহি এতিয়া আমি যদি পাহাৰৰ ওপৰলৈ যাওঁ এই ৰাস্তাটো চিধা দেখিছে যে এই ৰাস্তাটো যাব লাগিব যিহেতু এতিয়া আমি ৱাটাৰফললৈ যাম সেইকাৰণে আমি নৈয়েদি হৈ যাব লাগিব ইয়াত থৈ নাযাওঁ তালৈ যাওঁ ব'ল তালৈ যাওঁ ব'ল কেলে বহুতো খোজকাঢ়ি যাব লাগিব লৈ যাওঁ নৈত নমাই দিলোঁ এতিয়া স্কুটি এইফালে দলংখনৰ তলেদি যাব লাগিব আমি ৱাটাৰফল যাম যিহেতু তো গাইছ পাহাৰদম নৈ মাজে মাজে এটা ৱাটাৰফললৈ গৈ আছোঁ এতিয়া যোৱা বছৰ এইবাৰ আকৌ প্ৰথম আহিছোঁ এইবাৰ দেৰি হ'ল কেইখন সোনকালে আমি আহিব লাগিছিলে আগতকৈ বহুত সলনি হ'ল আগতে গোটেই হাবি আছিলে এইবিলাক এতিয়া বহুত মুকলি কৰিলে এইবিলাক পাহাৰ লাংটা পাহাৰখন এখন গোটেইখন আগতে একদম জংঘল আছিলে এতিয়া গোটেই মুকলি কৰিলে ভালো হ'ল একচুৱেলি মুকলি কৰিলে পূৰা ৱাটাৰফললৈ গৈ আছোঁ এতিয়া আমি গা ধুমগৈ এতিয়া আৰু কিমান ওখ ওখ পাহাৰ দেখিলে বুটক
যাওক যাওক বহুত দূৰ হয় তো অকণমান আগত দেখাইছোঁ আপোনালোকক কেনেকুৱা ডেঞ্জাৰ জেগা দেৰি হ'লগৈ আমাৰ অহাটো অকণ সোনকালে আহিব লাগিছিলে এইটো সময়তে ভাল পিছে গা ধুবলৈ ইমান গৰমো নহয় ঠাণ্ডাও নহয় এনেকুৱা ৰাস্তাত আহিলে পূৰা বি কেয়াৰফুল আৰু মানে এইফালে টাৰ্ণিং আছেতো টাৰ্ণিঙত মানে এইফালে অহা মানুহজনে মানে খুন্দিয়াই দিবলৈ থাকে সেইকাৰণে হৰ্ণটো মাৰি দিব লাগে সেইকাৰণে বহুত দূৰ হয় ইয়াৰ পৰা এখন কৰি লৈ যাব লাগে মানে আগত গাড়ী থৈ আহিবলৈ সেইকাৰণে দিগদাৰ হয় সেইকাৰণে লৈ আহিবলগীয়া হয় অঁ যাওক যাওক মানুহ ঢেৰ গাইজ গৰম দিছে যে পূৰা গা ধোৱা মানুহ ঢেৰ গাইজ গোটেই পাহাৰৰ মাজত এতিয়া মই অকলে এখন মোৰ স্কুটি এইফালে পাহাৰৰ মাজত মানুহ কোনো নাই এইফালে অকণমান চাওঁগৈ গাড়ী স্কুটি ৰখাব পৰা জেগা ক'ত আছে এইফালে গৈ আছোঁ এতিয়া আগলৈ এইফালে নিব নোৱাৰি মানে স্কুটিখন গোটেই মানে গোটেই হাবিয়া একদম নধৰা হৈছে গোটেই নৈখন এইফালে নিব লাগিব নমাইবিচোন এইফালে নিব লাগিব মই স্কুটিখন লৈ আহোঁগৈ এতিয়া লগৰকেইটা আহি আছে তেহেঁতলৈ ৰখি দিছোঁ সিহঁতি মানে সিহঁতৰ স্কুটিখন গান্ধিলে মানে সিহঁতি মানে খোজকাঢ়ি আহিছে সেইকাৰণে মানে সিহঁতলৈ ৰখি দিবলগীয়া হৈছে বহুত দূৰ যে সিহঁতৰ স্কুটিখন মানে ব্লক কৰি আছে সেইকাৰণে মানে ৰখি দিছোঁ তেহেঁতি অহাৰ পিছত একেলগে যাম আমি এইফালে সেইডাল পানী পাইপ গাইজ কেনেকুৱা ডেঞ্জাৰ জেগা চাওক বানৰচিলা ৱাটাৰফললৈ অহা ৰাস্তা আন্ধাৰ হ'লগৈ 6টা বাজিলৈকে আমি পাওঁহি মানে এনেকুৱা জেগালৈ আহিলে মানে সেইকাৰণে সোনকালে আহিব লাগে দেৰিকৈ আহিলে মানে প্ৰব্লেম হয় অকণমান পাহাৰীয়া জেগা যে ছিগনেল টিগনেল নেটৱৰ্ক নাপায় মানে মই কাৰোবালৈ ফোন কৰোঁ বুলি ক'লেও যদি বিপদত পৰে মানে প্ৰব্লেম হয় মানে দুধকেইটা এইকেইটা আমাৰ এতিয়া স্কুটি কেনেকুৱা জেগাত চলোৱা গাড়ী কেনেকুৱা জেগাত লৈ আনিছোঁ অফ ৰ'ডিং পূৰা ফুল অফ ৰ'ডিং সেইফালে একদম ৱাটাৰফললৈ এইফালে লেডিজ এই উঠি গৈছে ধুনীয়া ধুনীয়া ছোৱালী সেইটো কথাই কৈ আহিছোঁ মই বোলো প্ৰব্লেমো হ'ব পাৰে বোলো আহিছোঁ কিন্তু এইফালে আপোনাৰ এইফালে আছে এইফালে আন্ধাৰ হৈছে যে সেই চাইডে আছে এটা ৱাটাৰফল এইফালে উঠি গ'ল যে সেইফালে আছে 2 নম্বৰটো তাতকৈ ওপৰত আছে 3 নম্বৰটো তো গাইজ এতিয়া আমি ৱাটাৰফললৈ যাবলৈ লৈছোঁ এতিয়া এইটো বগাব লাগিব এইটো পাহাৰৰ ওপৰত যাম এতিয়া এইডোখৰ বগাবলৈ হ'লে মানে কেমেৰাটো ধৰিব নোৱাৰিম যিহেতু সেইকেইটা অফ কৰিব লাগিব তো গাইজ এতিয়া ৱাটাৰফল পাই গ'লোঁ বৰ বেছি ডাঙৰ নহয় ৱাটাৰফলটো পাই গ'লোঁ গাইজ গা ধুওঁ এতিয়া সেইবিলাক গা ধুই আছে লগৰ কেইটামানে এইফালে যাব লাগিব বহুত ওখ বাওঁ বহুত ওখ এইফালে
গাটো ধুই লওঁ, আপোনালোকক অকণ দেৰি পিছত লগ পাই আছোঁ। তো গাইজ গা ধুই ল'লোঁ এতিয়া ঘৰ যাম আৰু এটা গধূলি হ'ল। সেইফালে আপোনাৰ ৱাটাৰফলত গা ধুই ল'লোঁ, সেইটো গা চা ধুই হেৰি এতিয়া ঘৰ যাম আৰু এতিয়া আন্ধাৰো হৈছেগৈ লাহেকৈ, লাষ্ট আমিয়ে আৰু